এই মহিলাজনীয়ে আমাৰ ৰিলিফ কেম্পত যিসকলে আছে তেখেতসকলৰ লগত সবৰে লগত একেলগে উঠা বহা কৰিছিলে, একেলগে খাইছিলে, একেলগে থাকিছিলে, একেলগে ইয়াতে মানে ঘূৰা ফুৰা কৰিছিলে। যাৰ কাৰণে আজি এই কোভিড পজিটিভ হোৱা মহিলাজনীক ট্ৰিটমেণ্টৰ কাৰণে হস্পিটালত লৈ যোৱাৰ পাছত আমাৰ চৰকাৰৰ গাইডলাইন মতে এই যিটো আমাৰ ৰিলিফ কেম্পৰ পৰা মহিলাজনীক এতিয়া উঠাই লৈ যোৱা হ'ল পজিটিভ হোৱাৰ পাছত, এই ৰিলিফ কেম্পৰ গোটেইখিনি মানুহবিলাকৰ লগত যিটো একেলগে ইয়াতে থাকিছিলে, এইটো এটা সন্দেহজনক অৱস্থাত থাকিব যে এই ৰিলিফ কেম্পৰ যিমানখিনি মানুহ আছে তেখেতসকলক এতিয়া আমাৰ প্ৰশাসনৰ ফালৰ পৰা এটা কণ্টেইনমেণ্ট জ'ন বনাই পেলাই এই মানে কণ্টেইনমেণ্ট জ'নৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব লগা হোৱা অৱস্থা আজি হৈছে। তেখেতসকলক 14 দিন কণ্টেইনমেণ্ট জ'নত ৰখাৰ পাছতহে তেওঁলোকৰ এতিয়া যিটো স্বাব টেষ্ট কৰিবৰ কাৰণে প্ৰতিজনৰ পৰাই নমুনাটো কালেকশ্যন কৰা হৈছে, এই 14 দিন থকাৰ পাছত তেওঁলোকৰ টেষ্টটো যদি সবৰে নেগেটিভ আহে তেতিয়া আমি এই কণ্টেইনমেণ্ট জ'নৰ যিটো নিয়ম মতে যিটো আমাৰ ইয়াত মানে বেৰা বান্ধি দিয়া হৈছে সেইটো খুলি পেলাই তেখেতসকলক আমি মুক্ত কৰি দিম কণ্টেইনমেণ্ট জ'নৰ পৰা। এতিয়া এই কণ্টেইনমেণ্ট জ'নত থকা আমাৰ ভাই বন্ধুবিলাকক, এই ৰিলিফ কেম্পৰ মানুহবিলাকক আজি চৰকাৰৰ পৰা যিখিনি আমাৰ খাদ্য বস্তু যোগান ধৰা হয় সেইটো আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি আলোচনা বিলোচনা কৰি পেলাই সেইখিনি আদায় কৰি আনি আজি তেখেতসকলক আমাৰ মানে মোৰে কোৱাৰেণ্টাইন চেণ্টাৰ মেনেজমেণ্ট কমিটিৰ মোৰ যিজন কোঅৰ্ডিনেটৰ আছে, আমাৰ কচুগাঁও আমাৰ যে চেণ্ট্ৰেল ফৰেষ্ট ৰেঞ্জ অফিচাৰ আৰু লগতে আমাৰ আশা মেডাম আছে, লগতে আমাৰ কচুগাঁও ব্লক BPFৰ সভাপতি আছে। আমি একেলগে আহি পেলাই এই দুৰ্ভগীয়া ৰাজ্যত চৰকাৰে দিয়া যিবিলাক আমাৰ মানে নেতৃত্বত যিটো বস্তু আহিলে সেইখিনি বস্তুটো আমি তেখেতসকলক গতাই দিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আজি আমি তেখেতসকলক বুজাইছোঁ যে তেখেতসকলে এই বেমাৰৰ পৰা মুক্ত পাবৰ কাৰণে কিছুমান নিয়ম নীতি আছে। 1 নম্বৰ, তেখেতসকলে মুখত সদায় মানে মাস্কটো পিন্ধি থাকিব লাগিব, সেইটো খুলিবই নালাগে। আকৌ হেৰি মানে আমাৰ ছ'চিয়েল ডিষ্টেঞ্চিং, সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। আৰু এই কণ্টেইনমেণ্ট জ'নৰ পৰা এইসকলে কেতিয়াও আমাৰ নিৰ্ধাৰিত সময় মানে সময়ৰ মাজত তেওঁলোকৰ স্বাব টেষ্টৰ ৰিজাল্ট নোহালৈকে তেখেতসকলে ইয়াৰ পৰা বাহিৰত যাব নোৱাৰিব, ইয়াৰ পৰা ওলাব নোৱাৰিব। আৰু তেওঁলোকৰ মাজতো এইখন গাঁৱতো বাহিৰত কোনো বেলেগ মানুহে ভিতৰত সোমাই যাব নোৱাৰিব। আৰু এইবিলাক যদি পালন নকৰে আমাৰ প্ৰশাসনৰ ফালৰ পৰা তেখেতসকলৰ ওপৰত মানে কঠোৰভাৱে কিছুমান নিয়ম নীতি আছে, সেইটো পালন কৰি পেলাই আমাৰ প্ৰশাসনে সেইটো মানে কি কৰিব, নিজৰ দায়িত্ব কৰ্তব্য পালন কৰিব। গতিকে তেখেতসকলে যিখিনি কথা কৈছে ইয়াত চাউল দাল নিমখ সেইখিনিতো পালে, আৰু তেওঁলোকৰ পৰা অভিযোগ আমি আকৌ মানে কিছুমান মানে কি কয় দাবীটো সন্মুখীন হৈছোঁ। 1 নম্বৰ, তেখেতসকলে কৈছে যে এইখিনি খাদ্য বস্তু বনাবৰ কাৰণে এতিয়া খৰিৰ প্ৰয়োজন হৈছে। মই ৰেঞ্জাৰ চাহাব যিহেতু নিজে উপস্থিত আছে, ৰেঞ্জাৰ চাহাবক মই কৈছোঁ কালিৰ ভিতৰত প্ৰতিটো ঘৰে প্ৰতিজনে যাতে খৰিটো পায় ইয়াৰ যোগানটো তেখেতসকলে মানে ডিপাৰ্টমেণ্টৰ পৰা ৰেঞ্জাৰ চাহাবৰ নেতৃত্বত দিয়া হ'ব, মই দায়িত্ব দিছোঁ। আৰু লগতে তেখেতসকলে কৈছে কণ্টেইনমেণ্ট জ'নত থকা আমাৰ আদিবাসী ভাই বন্ধুসকলে যে তেওঁলোকৰ কাৰণে জলকীয়া লাগে, এই জলকীয়াটো যিমান লাগে আমি দি থাকিম। আমি এতিয়াই বজাৰ কৰি পেলাই আমি দিয়াৰ ব্যৱস্থা কৰিম। যি বয় বস্তু লাগে এই ৰিলিফ কেম্পত থকা ভাই বন্ধুসকলে তেখেতসকলক কোনো অসুবিধা নোপোৱাকৈ যোগান ধৰিবৰ কাৰণে মই দায়িত্ব লৈছোঁ। আমাৰ ৰেঞ্জাৰ চাহাব আছে, আমাৰ মানে গোটেই বাহিনীটো তেখেতসকলক বেমাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে, তেখেতসকলক বীজাণু মুক্ত কৰিবৰ কাৰণে যিখিনি আমাৰ কৰণীয় দায়িত্ব কৰ্তব্য আছে সেইখিনি আমি পালন কৰিম। এই বিপদৰ সময়ত তেখেতসকলে যাতে অকলশৰীয়া বুলি নিজকে ভাবিব লগা নহয়, তেখেতসকলৰ লগত আমি সামাজিকভাৱে একেলগে থিয় দি পেলাই তেওঁলোকৰ বিপদত তেখেতসকলক সহায় কৰিবৰ কাৰণে আমি সদায় প্ৰস্তুত। ইয়াৰ কাৰণে আজি আমি আহিছোঁ। এইসকল চিধা চাদা সৰল সহজ আমাৰ ৰাইজ, এইসকলৰ বিপদত আমি যদি থিয় নিদিওঁ, আমি যদি তেখেতসকলক সহায় কৰিবলৈ যদি আগবাঢ়ি নাহোঁ, তেনেহ'লে তেখেতসকলে বহুত বিপদত পৰিব, বহুত অসহায় হ'ব। আৰু এইসকলক ৰক্ষা কৰা, সহায় কৰা, তেখেতসকলক যত্ন লোৱাটো আমি আমাৰ ৰাইজ দল সংগঠনবিলাকৰ আৰু ব্যক্তিগতভাৱে মই তেওঁলোকৰে প্ৰতিনিধি হিচাপে, স্থানীয় MLA হিচাপে তেওঁলোকৰ কাৰণে দিনে ৰাতি জান প্ৰান্তি হ'লেও
মই তেওঁলোকক সহায় কৰিবৰ কাৰণে সাজু আৰু কৰি থাকিম। মই সেইখিনি আশ্বাসটো ৰাইজৰ আগত আজি দিছোঁ। আৰু গতিকে ৰাইজসকল আপোনাসকলে নিজকে সদায় অসহায় বুলি ভাবি ল'ব নালাগে, কোনো প্ৰকাৰে অকলশৰীয়া বুলি আপোনালোকে ভাবিব নালাগে। ভগৱানে আপোনালোকক ৰক্ষা কৰিব, আপোনালোকক মানে নিৰোগী হিচাপে আমাৰ ভগৱানে আপোনালোকক মানে বচাব। এইখিনি মোৰ ভগৱানৰ প্ৰতি এটা মানে প্ৰাৰ্থনা আছে। মই গতিকে আজি যিটো কাৰ্যসূচী ইয়াত যোগদান কৰে আমাৰ চৰকাৰী বিষয়া, আশা বাইদেউ, ৰেঞ্জাৰ, মোৰ সতীৰ্থসকলক ধন্যবাদ দিছোঁ। আৰু আমাৰ ভাই বন্ধুসকলক, কণ্টেইনমেণ্ট জোনত থকাসকলক যাতে বীজাণুমুক্ত হয়, ৰোগমুক্ত হয়, ভগৱানে যাতে ৰক্ষা কৰে, ইয়াৰ কাৰণে প্ৰাৰ্থনা জনাই মই সেইখিনি কামটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ।